ৰীনা এজনী গাঁৱলীয়া ছোৱালী। তাইৰ ইচ্ছা নিজৰ এখন কাপোৰৰ দোকান খোলাৰ, কিন্তু সমস্যা হ'ল তাইৰ হাতত আছে মাত্ৰ 10,000 টকা আৰু প্ৰয়োজন আছিল 2 লাখ টকাৰ। তাইৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। বন্ধুসকল, সপোন হৈছে এটা বীজ, মাটি নাথাকিলে সেই বীজ গজাই উঠাব নোৱাৰি। ঠিক তেনেধৰণে বহু মানুহৰ ব্যৱসায়ৰ ভাল আইডিয়া থাকিব পাৰে, কৰাৰ ইচ্ছাও থাকিব পাৰে বা কষ্ট কৰাৰ হেঁপাহো থাকে, কিন্তু টকাৰ অভাৱে সেই সপোন বাস্তৱৰ ৰূপ লোৱাত বাধা প্ৰদান কৰে। কিন্তু ভাৰত চৰকাৰৰ এনে কিছুমান আঁচনি আছে যিবোৰৰ সহায়ত আপুনি আপোনাৰ সপোন সাৰ্থক কৰিব পাৰে। তাৰ ভিতৰত এখন হ'ল প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম অৰ্থাৎ PMEGP লোন। আৰু এদিন ৰীনায়ে এই PMEGP লোনৰ কথা গম পালে। এই স্কিমত নতুন ব্যৱসায় খোলাৰ বাবে বেংকে লোন দিয়ে। প্ৰকল্পটোত যিমান টকা খৰচ হ'ব তাৰ 15%ৰ পৰা 35% পৰ্যন্ত চৰকাৰী ছাবচিডি থাকে। গ্ৰাম পঞ্চায়ত এৰিয়াৰ বাবে চৰকাৰী ছাবচিডি 35%। নিজৰ পৰা মাত্ৰ 5% পইচা লগালেই হ'ল, বাকী অংশ বেংকে লোন হিচাপে দিয়ে। এপ্লাই কিদৰে কৰিব? এনেকৈ স্ক্ৰীনত দেখুওৱাৰ দৰে KVIC পৰ্টেলত যাব, এপ্লিকেশ্যন ফৰ নিউ ইউনিটত ক্লিক কৰিব আৰু আপোনাৰ ডিটেইলছ ফিল আপ কৰিব। আৰু যদি ফিল আপ কৰোঁতে কিবা অসুবিধা পায় বা কিবা জানিব থাকে তেন্তে আপোনাৰ এৰিয়াৰ ইণ্ডাষ্ট্ৰি অফিচৰ লগত যোগাযোগ কৰি ল'ব পাৰে। ৰীনাই PMEGP লোনৰ কাৰণে আবেদন কৰিলে। 2 লাখ টকাৰ কাপোৰৰ দোকানৰ প্ৰকল্পৰ বাবে 70,000 টকা মানে 35%, 2 লাখ টকাৰ 70,000 ছাবচিডি হিচাপে চৰকাৰৰ পৰা পালে আৰু 1,20,000 টকা বেংকে লোন দিলে আৰু নিজৰ পৰা 10,000 টকা মানে 5%, 2 লাখ টকাৰ 10,000 টকা লগাই ধুনীয়াকৈ দোকানখন খুলিলে। আজিৰ দিনত ৰীনাৰ দোকান খুব ভালদৰে চলিছে। সেইকাৰণে তাই কয় PMEGP লোন স্কিমে মাত্ৰ মোক টকা দিয়া নাই, মোক নিজৰ পইচা উপাৰ্জন কৰাৰ শক্তি দিলে। বন্ধুসকল, PMEGP লোনৰ সাহায্যত নিজৰ উদ্যোগ খোলাৰ সোণালী সুযোগ। স্বপ্ন আপোনাৰ সহায় হাত মেলিছে চৰকাৰ আৰু বেংকে। ভিডিঅ'টো উপকাৰী যেন লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।